হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে বিহু দিনটো আজি ভালেদৰে পাৰ হ'ল। আৰু মোৰো দেখিছেনে, মোৰ আজি বিহুৰ দিনটো এইবোৰ কামতেই মোৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ। আৰু এয়া দেখিছেনে, গম পাইছেই আজি মোৰ দিনটোত মানে এই গোটেইখিনি চিলাই কমপ্লিট কৰিলোঁ, দহি গোঠা আদিকে কৰি। আজি মোৰ এইখিনিয়ে কাম কৰিলোঁ। আৰু আপোনালোকে বিহুৰ দিনা জা জলপান খালে নাই জনাব। আৰু মই প্ৰথমতে এয়া দেখিছেনে, মই চিলোৱা সৰু ল'ৰা ছোৱালীৰ ৰিহা ছেট, ছোৱালীৰ দেই ৰিহা ছেট, এয়া ব্লাউজ দেখিছেনে, ইমান মৰম লাগিছে। কালাৰটো ৰেড কালাৰ একদম ফুটি উঠিছে। এইটো চিলালোঁ, মানে কাষ্টমাৰ এগৰাকী আছিলে সৰু। আৰু এখন তাৰ লগত মেখেলা দেখিছেনে, ইমান ধুনীয়া, মানে ইমান মৰম লাগিছে কাপোৰ। মোৰ ছোৱালীলৈও এনেকুৱা এখন কিনিছোঁ। তাইৰ মেখেলাখনহে চিলালোঁ, এযোৰ কিনিছোঁ ৰিহা ছেট, ব্লাউজটো চিলাব আছে, ৰাতিলৈ চিলাম। আৰু এইফালে এইটো এটা দেখিছেনে, যিহেতুকে মোৰ দুযোৰ অৰ্ডাৰ আছিলে চিলোৱা, এয়া চাদৰকেইখন নাই। আৰু দেখিছেনে, মই প্ৰিন্সেছ কাট দিছোঁ, যিহেতুকে বেবী হয় সেই গতিকে প্ৰিন্সেছ কাট দিছোঁ। এইটো ইমান মৰম লাগিছে দেখিছেনে, মুগাত ৰঙা ফুল আছে, বুটা মানে চাদৰ মেখেলাৰ ফুলেৰে থকা আছে, মানে চবৰে বেলেগ বেলেগ হেৰি ষ্টাইলত আহে। আৰু কেনেকুৱা লাগিছে বাৰু ব্লাউজকেইটা, ভাল লাগিছেনে জনাবচোন দেই, কমেণ্ট কৰিব নাপাহৰিব। আৰু ইয়াৰ লগৰ মেখেলা হৈছে এইখন, মানে কি ক'ম, বিৰাট ভাল লাগিছে, জাপি থকা, মানে অকল এটা ছেটেই নহয়, বিভিন্ন ধৰণৰ বেলেগ বেলেগ ফুলৰ ষ্টাইলো আহে। আৰু আনফালে এইটো দেখিছে, মই গামোচা দি এটা টি চাৰ্ট বনাইছিলোঁ সৰু ল'ৰা এজনৰ কাৰণে। আৰু কেনেকুৱা লাগিছে জনাব নাপাহৰিব একদমেই। এইটো 3 নম্বৰ হয়, মই আগতো দুটা বনাইছোঁ। এইটো কেনেকুৱা লাগিছে জনাব, ভাল লাগিছেনে। এইটো আজি এইখিনি মোৰ দিনটোৰ ভিতৰত মানে কাম কৰিছোঁ। এইফালে এইখন গামোচাত দহি গুঠিলোঁ, যিহেতুকে কাইলৈ হুঁচৰি গাব, হুঁচৰি গাওঁতে সেই টি চাৰ্ট পিন্ধা ল'ৰাজনেই হয় ল'ব হুঁচৰি গাওঁতে। আৰু মোৰ দিনটোত আৰু এইফালে দেখিছে ৰিহা মেখেলা চাদৰ এইখিনি চিলোৱা, তাৰ উপৰিও দুযোৰ ছেট কাপোৰ মই চিলাই থৈছোঁ, যিহেতুকে কাইলৈ মোক নিবলৈ আহিব। আজিয়ে নিয়া কথা আছিলে, যিহেতুকে বিহুৰ কাম বন সকলোৰে ব্যস্ত হৈ থাকে, সেই গতিকে মানে আজি নিবলৈ নাহিলে। এনেদৰেই কাপোৰ কানি চিলাই কৰি লৈ মই আজি মোৰ দিনটো বিহুৰ দিন বুলি কাম অন্য নহ'লে, যিহেতুকে এবাৰ বিহুটো বহুত উৰুঙা লাগি আছে, সেই গতিকে বেলেগ একো কাম বন কৰা নাই, অকল কাপোৰকে চিলাই আছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন দা যিহেতুকে নাই ক'লে ভুল হ'ব, মানে যিহেতুকে কাৰিকৰীভাৱে আমাৰ মাজত নাই, তেখেতকো মই অশেষ নাই যদিও মই ৰঙালী বিহু জ্ঞাপন কৰিছোঁ। য'তেই থাকে যাতে তেখেত সুখত থাকে, তাৰেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মনটো ইমান ভালো নহয়। আজিৰ ভিডিঅ'টো ইমানতে আছিলে। বাই, গুড নাইট।